Hi friends, আজি বহুত দিনৰ মূৰত মই আকৌ এটা ভিডিঅ' বনাইছো। আসলতে ভিডিঅ' বনাও কলে বনাই থাকিব পাৰো, কিন্তু ভিডিঅ'টো কোনো মূল্য নাথাকিব যদি মই যিকোনো ভিডিঅ' বনাও। কিন্তু মই আজি আপোনালোকক এটা এনেকুৱা এটা মানে ঠাইলৈ নি আছো, এইটো এটা ঐতিহ্য বিজড়িত এটা হিষ্টৰিক প্লেচ, বুৰঞ্জী প্ৰসিদ্ধ এখন ঠাই, য'ত আপোনালোকক দেখুৱাম মই আজি ধুনীয়া ধুনীয়া কিছুমান প্লেচ, ধুনীয়া কিছুমান যি আছে সৃষ্টিৰ আজি মই আপোনালোকক দেখুৱাম। তে বলক আমি এনেকৈ আগবাঢ়ি গৈ থাকোঁ। মই অকলে অহা নাই, মোৰ লগত আহিছে মোৰ ৱাইফ আছে এয়া, তাৰপিছতে মোৰ ছোৱালী এইফালে আৰু এজনী ছোৱালী আগফালে বহি আছে এইফালে, আৰু এইফালে আমাৰ ড্ৰাইভাৰ চিটত আছে আমাৰ প্ৰাঞ্জলে গাড়ী চলাই আছে। তে আজি প্ৰকাশ নাই লগত, অভিজিত নাই লগত, আমি কেইটা আছোঁ। আমি এতিয়া যাত্ৰা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। এয়া তোমাৰ হাঁহিটো দেখুৱাই দিয়া, তোমাৰ হাঁহিটো লাগে নহয় ইয়াত ভিডিঅ', তোমাৰ হাঁহিটো অবিহনে ভিডিঅ' আধৰুৱা। এয়া হাঁহি মাৰে দেই। গতিকে ভিডিঅ'টো শেষলৈকে চাব। কিছুমানে হয়তো প্লেচটো দেখা পাইছে, কিছুমানে দেখা পোৱা নাই, তথাপিও সকলোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ মই। তে বলক আমি এনেকৈ আগবাঢ়ি গৈ থাকোঁ। ৰাইজ টোপনিত ব্যস্ত হৈ গৈছে, পুৰা টোপনি। খোৱা তুমি শুই থাকা ৰাইজ টোপনি। আমি ইতিমধ্যে যোৰহাট পাৰ হৈ আহিলোঁ, যোৰহাট পাৰ হৈ গৈছোঁ। আৰু মই মানে ক'ত পাইছোঁ কি কথা মই কৈ থকা নাই, চিধা মই ভাবিছোঁ যোৰহাট পাৰ হৈছোঁ আৰু মই জনাই দিয়া বাৰু মই যোৰহাট পাৰিছে। টোপনি সেইফালে ৰাইজ টোপনি, সেইফালে ভিডিঅ' কলত ৰাইজ ব্যস্ত হৈ আছে। ভিডিঅ' কলত ব্যস্ত, একে উশাহতে আমি আহি আছোঁ দেই। আমি এতিয়া পাম আৰু ৰাইজ, তাৰপিছত দেখাই আছোঁ নেক্সট লোকেশ্যন। ফাইনেলি আমি আহি পাই গ'লোঁ শিৱসাগৰ। আমি সোমাইছোঁ। কেনেকুৱা লাগিছে শিৱসাগৰ সোমাই? ভাল লাগিছে। আমি ফাইনেলি শিৱসাগৰ সোমাইছোঁ। এতিয়া শিৱসাগৰতে আমি কিছুমান জেগা চাই ল'ম। ইয়াতে ব্লগটো অলপ দীঘলীয়া হ'ব, হয়তো পাৰ্ট কৰিব লাগিব চাগে, এটা পাৰ্টত নহ'বও পাৰে। যদি হৈ যায় এটা পাৰ্টত কৰিম, আৰু যদি নহয় তেতিয়াহ'লে নেক্সট পাৰ্ট আকৌ আপলোড কৰি দিম। গতিকে আমি এতিয়া কি আছে চাই লওঁ, আপোনালোকক দেখুৱাম, চাই থাকিব। ফাইনেলি আমি তলাতল ঘৰ আহি পাইছোঁ। তলাতল ঘৰৰ বাকৰিত আহি যা টিকেট কৰোঁ। আমি এতিয়া টিকেট কৰিম, টিকেট কাউণ্টাৰৰ ফালে আহিছোঁ। প্ৰাঞ্জল আছে মোৰ লগত, টিকেট কৰিম এতিয়া। টিকেট ঘৰ
Beautiful. Muna, কেনে লাগিছে আহি? ভাল লাগিছে। বিয়াৰ পিছত ইয়াত প্ৰথমবাৰ আমি ভ্ৰমণ কৰি ওলাই আহিছোঁ। সৰু ভ্ৰমণটো হৈছে ন, খালি ডাঙৰকৈ আমি শিৱসাগৰে তলাতল ঘৰত প্ৰথম পদাৰ্পণ কৰিছোঁ। ধুনীয়াকৈ নৱবিবাহিত দম্পতি আজি শিৱসাগৰ তলাতল ঘৰত পদাৰ্পণ কৰিছোঁ। চালা চালি চব আছে, চব ব্যস্ত। তাপৰি কেনে লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। তেতিয়া কেনে লাগিছে? মজা লাগিছে। মজা এই চালে চালিহেৰে এনে দিয়ে। অকলে ফুৰিব আহোঁ বুলি ক'লেও ফুৰিবলৈ আহোঁ বুলি ক'লে নাপায়। ভাবিছিলোঁ হাজবেণ্ড ৱাইফ অকলে ফুৰিবলৈ আহিম। এইবিলাক এই খোলখালি কৰি মানে অকলে আহিব নিদিয়ে, আহিব লগা হ'ল ইহঁতৰ লগত। সোনকালে চব একেই। আমি এই কম্বিনেশ্যন দেখাই লওঁ। বা আমাৰ চাৰ্ট চোৱা, আমাৰ চাৰ্ট মাই গড, দুজনৰ চাৰ্ট একে, ছেম চাৰ্ট, ভেনি খোলালি। কি কোনে জানে এইবোৰৰ বিষয়ে? গোটেই পাথৰ ন? ইটা আছে? বাহিৰত ইমান গৰম, কিন্তু ইয়াৰ ভিতৰত কি মজা, ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। যেন কিবা AC ফিটিং কৰি থোৱা আছে গোটেই পাথৰৰ মাজত। AC ফিটিং কৰি থোৱা আছে, ভাল লাগিছে ন? ভাল লাগিছে। বাহিৰত ইমান গৰম, কিন্তু ভিতৰত মাই গড, ৰিয়েলি চ' নাইচ। আমি এটা ইয়াৰ পৰা ওলাই দিওঁ নেকি? ওলাও নেকি? আমি এটা এইটো ষ্টেপতে যাম। আন্ধাৰ কাৰাগাৰৰ আন্ধাৰ কোঠালি, আন্ধাৰ কাৰাগাৰৰ আন্ধাৰ মোৰ লাগি যাব। চাপৰি যাব লাগিব, চাপৰি যাব লাগিব। মালিকনীয়ে কৈ দিছে এতিয়া, আমাৰ হোম মিনিষ্টাৰে কৈ দিছে এতিয়া উপায় নাই, চাপৰি যাব লাগিব। তোমাৰ এখন চুচৰি গৈছে হে মইনা। চাপৰি ঠাণ্ডা লাগিছে। এটা কথা ক'বলৈ অলপ লাজ লাগিছে। কথাটো হৈছে কি, আজি প্ৰথমবাৰৰ বাবে মই আহিছোঁ শিৱসাগৰৰ বাকৰিত। তলাতল ঘৰ যিমান যি চাম, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। লাজ পাইছোঁ ক'বলৈ, লাজ পাইছোঁ।
এইটো এইটাতে গ'লে মানুহ ওলাই না এই প্লাছ মাৰ দেখাই দিয়া এইটো যা এগুলা দেখুৱাই দিয়া মোবাইলটো দেখাব নোৱাৰে পাৰিবা ইমান আন্ধাৰ হৈ আছে ফ্লাছ দিব লাগিব ফ্লাছ দিবা বাহ এইটো হৈছে গুফা এইটো গুফাটো বন্ধ কৰি দিছে ন এই গুফাটোৰে কোনটো এফালে যোৱা ৰাস্তা আছে ও মাই গড এইফালে বন্ধ কৰি দিয়া আছে আগত অফ কৰিলি এইটো সোমাই গ'লে ওলাই আহিব নোৱাৰিম চাগে নোসোমাওঁ বিয়া চিয়া পাতি লৈছোতো এতিয়া নোসোমাওঁ দেই আমি সোমালো বেলেগ ৰাস্তাৰে আমি ওলালো বেলেগ ৰাস্তাৰে আহি গ'লো আমি বেলেগ ৰাস্তাৰে এইবাৰ এইটো ৰাস্তাৰে আমি বাহিৰত ক'ত ওলালোহি বাৰু হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি ফাইনেলি ৰাস্তাটো বিচাৰি পালোঁ ৰাস্তাটো বিচাৰি পাই আমি এতিয়া ওলাই আহিছোঁ তো ওলাই এতিয়া নামি যাব পৰা নাই তলতে আছোঁ চাওকচোন এইবিলাক কেনেকৈ ফাট মেলিছে ফাট মেলাৰ কাৰণে মিস্ত্ৰীবিলাকে এতিয়াও কাম কৰি আছে আমাৰ তলাতল ঘৰত য'ত ফাট মেলিছে সেইবোৰত মিস্ত্ৰীবোৰে এতিয়াও কাম কৰি আছে ধুনীয়াকৈ ৰং চঙীয়া কৰিছে যাতে পৰ্যটকসকল আহিলে ধুনীয়াকৈ উপভোগ কৰিব পাৰে ইয়াৰ সৌন্দৰ্য সঁচাকৈ বৰ ধুনীয়া লাগিল বৰ ভাল লাগিল সোমাই ভিতৰতো মানে অনুভৱেই কৰিব নোৱাৰে ইমান ৰ'দ দি আছে বাহিৰত অথচ ভিতৰত ইমান ধুনীয়া ঠাণ্ডা AC লগোৱাৰ নিচিনাকৈ ঠাণ্ডা চাওক ধুনীয়া ফুলনি বাগিচা এখন চকুত পৰিছে সন্মুখতে তলাতল ঘৰৰ সন্মুখতে ফুলনি বাগিচা একফালে দিয়া আছে আৰু এফালে যদি দি দিলে হয় মানে আৰু অলপ ভালকৈ যদি দিলে হয় আৰু ভাল লাগিলে হয় এইটো লাহে লাহে হ'বগৈ চাগে এইটো দেখাই আছোঁ মই আপোনালোকক হিলৈ এইটো হিলৈ আগতে এই যুদ্ধ বিগ্ৰহ হ'লে ইয়াৰ পৰাই মানে হিলৈ ফুটোৱা হয় এইটো হিলৈ বুলি কয় এতিয়া ফাইনেলি আমি তলাতল ঘৰৰ পৰা ওলাই দিওঁ আৰু চাবলৈ বহুত কিবাকিবি আছে গতিকে আমি তলাতল ঘৰৰ পৰা উলিয়াই এতিয়া খোৱা বোৱাৰ ব্যৱস্থা কৰি গাড়ীতে আমি খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ গতিকে আজিৰ এই ভিডিঅ'টোৱে খোৱা বোৱাৰ ব্যৱস্থাৰ মাজেৰে শেষ কৰিছোঁ ফাৰ্ষ্ট পাৰ্টটো ছেকেণ্ড পাৰ্টটো আপোনালোকে চাব ছেকেণ্ড পাৰ্টত আমি দেখুৱাবলৈ চেষ্টা কৰিম বেলেগ আৰু কিবাকিবি প্লেচ গতিকে আজিলৈ ধন্যবাদ